এখন স্কুলৰ সন্মুখত হঠাৎ উপস্থিত হ'ল এজন উপায়ুক্ত। উপায়ুক্তজনে স্কুলৰ ভিতৰত প্ৰৱেশ কৰি এজন শিক্ষকৰ ভৰিত পৰি প্ৰণাম কৰিলে। ইয়াকে দেখি সকলো আচৰিত হৈ পৰিল। প্ৰকৃততে কি আছিল ঘটনাটো? কেইদিনমান পূৰ্বৰ কথা। সেইদিনা বাহিৰত ধাৰাসাৰে দি আছিল বৰষুণ। শ্ৰেণীকোঠাত চলি আছিল পাঠদান। শিক্ষকে ল'ৰা-ছোৱালীবোৰক সুধিলে, তোমালোকক 100কৈ টকা দিলে কি কৰিবা? শ্ৰেণীকোঠাৰ এজনে ক'লে, ছাৰ মই ভিডিঅ' গেম কিনিম। আনজনে ক'লে, মই ক্ৰিকেট বেট কিনিম। এজনে ক'লে, ছাৰ মই এটা মৰম লগা পুতলা কিনিম। কিন্তু সেই সময়ত এটি শিশুৱে মন মাৰি আছিল শ্ৰেণীকোঠাত। শিক্ষকজনে তাক সুধিলে, তুমি কি ভাবি আছা? তুমি কি কিনিবা? শিশুটিয়ে ক'লে, ছাৰ মোৰ মাৰ বয়স হৈছে, তেওঁ চকুৰে দেখা নাপায়। মই মোৰ মাৰ বাবে এখন চশমা কিনিম। এই কথা শুনি শিক্ষকজনে ক'লে, তোমাৰ দেউতাই দেখোন মাক এখন চশমা কিনি দিব পাৰে। শিক্ষকজনৰ প্ৰশ্নৰ উত্তৰত শিশুটিয়ে যি ক'লে সেয়া শুনি শিক্ষকজনৰ চকুৰ পানী ওলাই গ'ল। শিশুটিয়ে ক'লে, ছাৰ মোৰ দেউতা নাই। মোৰ মায়ে আনৰ কাপোৰ চিলাই কৰি আমাক ভৰণ পোষণ দি আছে, কিন্তু মায়ে এতিয়া চকুৰে দেখা নাপায়, যাৰ বাবে কাপোৰ চিলাই কৰিব নোৱাৰে। সেয়েহে মাকক এখন চশমা কিনি দিবলৈ মন গৈছে, যাতে মায়ে মোক পঢ়াই শুনাই ডাঙৰ মানুহ কৰিব পাৰে। মই মাক যাতে পৃথিৱীৰ সকলো সুখ শান্তি দিব পাৰো। শিক্ষকজনে এই কথা শুনি আবেগিক হৈ পৰিল আৰু ছাত্ৰজনক 100 টকা দি মাকক চশমা কিনি দিবলৈ কয়। শিক্ষকজনে ক'লে, এই 100 টকা মই তোমাক ধাৰ দিছো। যিদিনা তুমি ডাঙৰ মানুহ হবা সেইদিনা মোৰ এই পইচাখিনি ঘূৰাই দিবা। ময়ো প্ৰাৰ্থনা কৰিম যাতে তুমি ডাঙৰ মানুহ হোৱা। এই ঘটনাৰ প্ৰায় 20 বছৰ পাৰ হ'ল। সেইদিনা বিদ্যালয়ত পাঠদান চলি আছে। বাহিৰত বৰষুণ পৰিছে। হঠাতে বিদ্যালয়ৰ সন্মুখত জিলা প্ৰশাসনৰ এখন ৰঙা চাইলেঞ্চযুক্ত গাড়ী ৰাখিল। সকলোৱে ভয় খালে, কি হ'ল? কি হৈছে? হঠাৎ কিয় আহিল জিলাৰ উপায়ুক্তগৰাকী? লগে লগে সতৰ্ক হৈ পৰিল বিদ্যালয়খনৰ সকলো বিষয়া কৰ্মচাৰী। সকলোৰে মাতবোল বন্ধ হৈ পৰিল বিদ্যালয়খনত। শিক্ষাৰ্থীসকলো আচৰিত হৈ পৰিল। সেই সময়তে গাড়ীৰ পৰা উপায়ুক্তগৰাকী নামি আহি বিদ্যালয়ৰ ভিতৰত প্ৰৱেশ কৰিলে আৰু বৃদ্ধ শিক্ষকজনৰ ভৰিত পৰি প্ৰণাম কৰিলে। কোনেও কাকো চিনি পোৱা নাই। সকলো আচৰিত হৈ পৰিল। উপায়ুক্তজনে বৃদ্ধ শিক্ষকজনক প্ৰণাম কৰি ক'লে, ছাৰ মোক চিনি পাইছেনে? মই দামোদৰ। সেই যে আপুনি মোৰ মাৰ চশমাৰ বাবে মোক 100 টকা ধাৰ দিছিলে, আজি মই আপোনাৰ টকাখিনি পৰিশোধ কৰিবলৈ আহিছো। শিক্ষকজনে এই কথা শুনি হুকুকাই কান্দিবলৈ ধৰিলে। সমগ্ৰ বিদ্যালয়খন যেন নীৰৱ হৈ পৰিল। বৃদ্ধ শিক্ষকজনে উপায়ুক্তক বুকুত খাবলৈ ধৰিলে। এই কাহিনীটো এইকাৰণে কৈছো যে আমি বিচাৰিলে নিজৰ আত্মবিশ্বাস আৰু কষ্টৰ বলত নিজৰ ভাগ্য নিজেই লিখিব পাৰো। আৰু নিজৰ ভাগ্য নিজে লিখিবলৈ নাজানিলে পৰিস্থিতিয়ে আমাৰ ভাগ্য লিখিব। এই সুন্দৰ কাহিনীটো শ্বেয়াৰ কৰি আপোনাৰ সন্তানক মটিভেটেড কৰক। কিজানি কালিলৈ আপোনাৰ সন্তানেও